তো ওয়েলকাম টু মাই ফার্স্ট চেনেল এণ্ড ফাৰ্ষ্ট ব্লগ। তো আজি মই প্ৰথম ভিডিঅ' হিচাপে আপোনালোকৰ আগত আগবঢ়াইছোঁ মোৰ গাঁওখনৰে কিছুমান দৃশ্য। হ'লেও চেষ্টা কৰিছোঁ ভিডিঅ' বনাবলৈ। তো আশা কৰিছোঁ আপোনালোকে সকলোৱে ভাল পাব। তো এয়া আমাৰ গাঁৱৰ কাষত ওচৰতে থকা পথাৰ, ইয়াত মহ চৰি আছে। আপোনালোকক জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মহ মানে তো বুজিছে, আমাৰ কথিত ভাষাত ক'বলৈ গ'লে মুই। তো সেইবিলাক বৰ্তমান দেখিবলৈ নেপায়, আমাৰ গাঁৱত আছে। তো আৰু বৰ্তমান সূৰ্য ডুব গৈছে, দেখিছেই। জোন ওলাইছে, দেখুৱাবলৈ চেষ্টা কৰিছোঁ। জোন ওলাইছে, বৰ্তমান ভাটিবিলা হৈছে প্ৰায়। এতিয়া মানে মই অলপ চৌদিশৰ পৰিৱেশটো আপোনালোকক দেখুৱাই দিছোঁ, আমাৰ গাঁওখনৰ পৰিৱেশটো। তো এইটো ৰাস্তাৰে আমাৰ গাঁৱৰ পৰা, আমাৰ গাঁও পখুৰা, আমাৰ গাঁৱৰ পৰা এইটো ৰাস্তাৰে শলমাৰা যাব পাৰি। তো শলমাৰা গ'লে, শলমাৰাৰ আগলৈ যাই থাকিলে আপোনালোকে সৰ্থেবাৰী পাব, আৰু শলমাৰাৰ বিপৰীত ফালে আহিলে চামতা পাব। তো আমাৰ গাঁৱৰ পৰা প্ৰায় 4 কিলোমিটাৰমান গ'লেই শলমাৰা পাব। আৰু শলমাৰাৰ পৰা স্কুলৰ কাষেৰে অহা ৰাস্তাটোৰে আহিলে আপোনালোকে পখুৰা পাব পাৰে। তো মই দেখুৱাই দিছোঁ আমাৰ গাঁৱৰ শুৱানি পথাৰখনৰ পৰিৱেশ।